Hello everyone, Runjun blogger অন্য এটি ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এফালে মোমাইকৰ কুছত ভাগিন আৰু আমাৰ ঘৰত বাৰ বিয়াৰ বাবে ৰভা দিয়া আৰম্ভ হৈ গৈছে দেখা পাইছে সকলোৱে। Hello guys. Hello guys. কি হৈ আছে? আজি আমাৰ ঘৰলৈ ডাঙৰ খুৰা-খুৰীহত আহিছে। ফ্ৰাই পৰা আলহী আহিছে। মা কামত ব্যস্ত আৰু এইফালে কইনাৰ হখিয়েকো লাগি আছে। কইনাক কি বনাইছা ন? লাগিছে আৰু আজি খুৰা-খুৰীৰ ঘৰতো ভাত খোৱাৰ নিমন্ত্ৰণী লাগি আছে ন? বঢ়িয়া। চুপ কি কাস্টাৰ্ড বনালো আৰু কি বনালি? খুৰী লাগি আছে আৰু ন? লাগি আছে বহুত ধুনীয়া ধুনীয়া বস্তু বনাইছে। হ'ব দিয়া এইফালে কি বনাইছে চাওঁ। ৱাও তামাম বনাইছে খুৰী। একো তামাম বনোৱা নাই কি কয় আইছৰে খাম একেলগে মাইনাবাৰ লাষ্ট আজি ঘৰত ভাত আৰু আজি খানাত আছিলে পোলাও, দালি, খাচী মাংস, ভাপত দিয়া মাছ, চিকেন, ৰঙালাও ভাজি, কণীৰ তৰকাৰী, পনীৰ, সালাড সকলোখিনি বৰ টেষ্টি হৈছিলে খাবলৈ। আৰু আমাৰ গাঁৱৰে বৰমা, খুৰী, বৌহঁত আহিছিলে। তেওঁলোক আহিয়েই বিয়ানাম এফাকি জুৰিলেহি। আবেলি ভণ্টিহঁতৰ লগতে অলপ ওলাই আহিলোঁ সৰু সুৰা কিবা কিবি বজাৰ কৰোঁগে বুলি। আৰু তাৰ মাজতে তিনিওজনীয়ে এক প্লেট ম'মো খাই ল'লোঁ। গৰমা গৰম ম'মো খাই চিধাই আহি গ'লোঁ জয়ানগৰত থকা এমবাবল চেলুনত। দুলীয়াজানত থাকিলে মোৰ প্ৰায় ইয়ালৈকে অহা হয়। বৰ ধুনীয়াকৈ কামবিলাক কৰি দিয়ে তেওঁলোকে। আৰু মই কৰাই আছোঁ হেয়াৰ কেৰাটিন ট্ৰিটমেণ্ট। আশিষে কৰি আছে। খুব ভাল তাৰ হাতৰ কামবিলাক। আৰু এইফালে মোৰ হেয়াৰ ট্ৰিটমেণ্ট হৈ গৈছে। 2 ঘণ্টা সময় লাগিলে আৰু চুলিখিনি আগতকৈ বহুত ভাল দেখা গৈছে এতিয়া। আজিলৈ ইমানেই। পুনৰ লগ পাই আছোঁ আপোনালোকক নতুন এটা ব্লগত। চাবলৈ নাপাহৰিব। বাই।